চাই বহুত দিনৰ পৰা চাম বুলি ভাবি আছিলো আগত কিতাপত পঢ়িছিলো আজি নিজৰ চকুৰে চালো Hey guys, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো তো একেদিন উজনি অসম ঘূৰিলো আপোনালোককো দেখালো কি পাৰো আৰু দেখালো হয় ৰংঘৰ কাৰেংঘৰ এইবিলাক দেখালো হয় কিন্তু সময়ৰ অভাৱৰ কাৰণে দেখুৱা নহল তো একো নাই আৰু আহিম আৰু আহিলে দেখাই দিম আপোনালোকক তেতিয়াহলে আজি গৈ আছো আৰু গৈ দেখাই আছো তেতিয়াহলে আজি থাকিম কাজিৰঙাত চাই থাকক ভিডিঅ'টো তো এতিয়া আমি আহি পালো স্বৰ্গদেউ chaolung siu-ka-pha এবাৰ দেখিছিলো ৰাস্তাৰে যাওতে দুলিয়াজান যেতিয়া গৈছিলো আৰু আজি দেখিলো আজি ভাবিলো ভিতৰত সোমায়ে যাও আপোনালোককো দেখাও ময়ো চাও বলক তেতিয়া হলে কৈ আছো এতিয়া ভিতৰত চাই থাকক আপোনালোকেও ভিতৰত কি আছে মই দেখাই দিম সকলোখিনি আৰু ভিতৰত সোমাই আহি ইয়াৰ পৰিবেশটো দেখিলো ইমান ধুনিয়া আৰু আজি যেহেতু সৰস্বতী পূজা আৰু গণতন্ত্ৰ দিৱস হে বহুত লৰা ছোৱালী আহিছে ইয়াত আৰু আমিও আহিলো আপোনালোককো লৈ আহিলো চাই থাকক আপোনালোকেও আৰু আজি যেহেতু ৰিপাব্লিক ডে আৰু সৰস্বতী পূজা আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপী ৰিপাব্লিক ডে আৰু হেপী সৰস্বতী পূজা তেতিয়াহলে আপোনালোকে সৰস্বতী পূজা আৰু গণতন্ত্ৰ দিৱস উদযাপন কৰক আৰু মই ইয়াতে কৰিছো আৰু আপোনালোককো লগতে লৈ আহিছো চাই থাকক তেতিয়াহলে ভিডিঅ'টো কেনেকুৱা লাগে জনাব আপোনালোকে কেনেকুৱা পায় চাই এইবিলাক ষ্টুডেন্ট বিলাক আহিছে ধুনিয়া এইফালে দুয়োফালে পানী এই তাত দিছে chaolung siu-ka-pha মূৰ্তিটো বনাই থৈছে এয়া হল স্বৰ্গদেউ chaolung siu-ka-phaৰ মূৰ্তিটো ধুনিয়াকৈ বনাই থৈছে আৰু মানুহবোৰে ইয়াত ফটো উঠি আছে এইফালে সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ আছে এইটো হল সংগ্ৰহালয় মিউজিয়াম আৰু ইয়াত ভিডিঅ' কৰা এলাও নাই তো আপোনালোকক দেখাব নোৱাৰিম আপোনালোকে নিজে আহি চাব লাগিব তেতিয়ালে ভিডিঅ'টো চাই থাকক বাকিবোৰ দেখাই আছো আপোনালোকক লাগিলে চাই বহুত দিনৰ পৰা চাম বুলি ভাবি আছিলো আগত কিতাপত পঢ়িছিলো আজি নিজৰ চকুৰে চালো তো আপোনালোকে আহিব ভাল লাগিব তেতিয়া হলে চাই থাকক আৰু দেখাই আছো আপোনালোকক এখানে আহিলো ওলাই এতিয়া যাও বলক আমি আহি পালো আৰু ইয়াত এটা ৰুম লৈ লৈছো যেহেতু ৰাতিপুৱা এলিফেন্ট সাফাৰী হয় আৰু ৰাতিপুৱাটো আহি নাপাম হে ইয়াত ৰুম এটা লৈ ললো আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰো আৰু যদি ৰাতি যোৱা হয় ওলাই তেতিয়াহলে ৰাতি সেইখিনিও দেখাই দিম বাৰু আৰু যদি যোৱা নহয় এইখিনিতে শেষ কৰি দিলো ভিডিঅ'টো তেতিয়াহলে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ